নমস্কাৰ জনমত চাবলৈ লোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম ভাৰত আন্তঃৰাষ্ট্ৰীয় খেল জগত বাণিজ্য বিজ্ঞান প্ৰযুক্তিৰ পৰা বিনোদন জগতলৈকে দিনটোৰ সকলো গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া 18 শাওন আৰু ইংৰাজী 4 আগষ্ট। প্ৰিয় দৰ্শক, বাতৰিসমূহ আৰম্ভ কৰাৰ আগতে আপুনি যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক। লগতে ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। এতিয়া আমি প্ৰথমটো খবৰ। বানে গৰকা নেপালী খুটিত মুখ্যমন্ত্ৰী, ক্ষতিগ্ৰস্ত ৰাইজক পুনৰ সংস্থাপনৰ আশ্বাস। উজনি অসমৰ প্ৰলয়ংকাৰী বানৰ সংহাৰী ৰূপ প্ৰত্যক্ষ কৰি মঙলবাৰে অসম নাগালেণ্ড সীমান্তৰ নেপালী খুটি গাঁৱত উপস্থিত হৈ গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বাহন যাব নোৱাৰা বোকা পানীৰে ভৰা পথত ট্ৰেক্টৰেৰে যাত্ৰা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰী বিমল বৰা, কেশৱ মহন্ত আৰু পীযুষ হাজৰিকাৰ সৈতে বানপীড়িত এলেকাটো পৰিদৰ্শন কৰে। অপ্ৰত্যাশিত এই বানে ঘৰ বাৰী গৰু মহ আৰু সৰ্বস্ব কাহিনীয়ে দুৰ্ভগীয়া লোকসকলৰ ওচৰলৈ গৈ তেওঁ লোকসকলৰ দুখ দুৰ্দশাৰ বুজ লয়। দূৰদৰ্শনত দেখা দৃশ্যতকৈ বাস্তৱৰ ছবি অতি ভয়াৱহ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাইজৰ কষ্ট অপৰিসীম। ঘৰ দুৱাৰ আৰু আপোনজনক হেৰুৱাই দিশহাৰা হৈ পৰা পৰিয়ালসমূহক চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে ধ্বংসস্তূপত পৰিণত হোৱা গাঁওসমূহ পুনৰ নিৰ্মাণ কৰাৰ দৃঢ় আশ্বাস প্ৰদান কৰে। যদিও সামগ্ৰিক বান পৰিস্থিতিৰ কিছু উন্নতি ঘটিছে, তথাপিও হাজাৰ হাজাৰ লোক এতিয়াও শিবিৰত আশ্ৰয় লৈ থাকিবলৈ বাধ্য হৈছে। বোকাময় পৰিৱেশে মানুহৰ বাসগৃহসমূহৰ বাসৰ অনুপযোগী কৰি তুলিছে। ইফালে শিৱসাগৰত নতুনকৈ 4জনে প্ৰাণ হেৰুওৱাৰ পিছত চলিত বানত মৃতকৰ সংখ্যা এতিয়া 86 জনলৈ বৃদ্ধি পায়। বৰ্তমান 13,771 গৰাকী লোকক আশ্ৰয় প্ৰদান কৰাৰ বাবে জিলা প্ৰশাসনে 39টা সাহায্য শিবিৰ চলাই আছে। চৰকাৰে এই দুৰ্যোগৰ পৰা ৰাইজক মুক্ত কৰি অতি সোনকালে স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ বাবে সম্পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এতিয়া আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ। বানৰ পাছত এতিয়া আন এক দুৰ্যোগ। উজনি অসমত স্বাস্থ্যৰ সংকট আৰু ৰোগৰ আশংকা বৃদ্ধি পাইছে বানপীড়িত অঞ্চলত। উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত বানৰ পানী কিছু হ্ৰাস পাইছে যদিও দুৰ্যোগৰ কিন্তু অন্ত পৰা নাই। পানী আঁতৰ হোৱাৰ পাছতে সৃষ্টি হোৱা ডাঠ বোকা, জাবৰ জোঁথৰ আৰু দুৰ্গন্ধই এতিয়া এক গুৰুতৰ স্বাস্থ্যজনিত সংকট নমাই আনিছে। বানাক্ৰান্ত অঞ্চলসমূহ আৰু ৰাইজ এতিয়া ছালৰ সংক্ৰমণ, জ্বৰ, ডায়েৰিয়া, শ্বাস প্ৰশ্বাসৰ সমস্যা আৰু মানসিক দুশ্চিন্তাৰ সৈতে যুঁজ দিবলগীয়া হৈছে। চিকিৎসকসকলৰ মতে বানৰ পানীত নলা নৰ্দমাৰ আৱৰ্জনা আৰু ৰাসায়নিক পদাৰ্থ মিহলি হৈ থকাৰ বাবে পানী শুকাই যোৱাৰ পাছত বোকাত বেক্টেৰিয়া আৰু ভাইৰাছ দ্ৰুতগতিত বৃদ্ধি পাইছে। গুৱাহাটী চিকিৎসক মহাবিদ্যালয়ৰ অধীক্ষক ডক্টৰ বাবুল কুমাৰ বেজবৰুৱাই কৈছে যে বানৰ পৰৱৰ্তী সময়ছোৱাত মহৰ দ্বাৰা প্ৰসাৰিত ৰোগ, ছালৰ বেমাৰ আৰু পেটৰ অসুখ বৃদ্ধি পায়। সেয়েহে ব্লিচিং পাউডাৰেৰে পৰিৱেশ পৰিষ্কাৰ কৰা, বিশুদ্ধ পানী খোৱা আৰু ভ্ৰাম্যমাণ চিকিৎসা শিবিৰৰ জৰিয়তে ঔষধ বিতৰণ কৰাটো অত্যন্ত জৰুৰী। শাৰীৰিক অসুস্থতাৰ উপৰিও সম্পত্তি হেৰুওৱাৰ দুশ্চিন্তাই তেওঁলোকক মানসিকভাৱে ভাঙি পেলাইছে। বিশেষকৈ গৰ্ভৱতী মহিলা আৰু শিশুসকলৰ প্ৰতি বিশেষ যত্ন ল'বলৈ চিকিৎসকে পৰামৰ্শ আগবঢ়াইছে। চৰকাৰ আৰু স্বাস্থ্য বিভাগে চিকিৎসা সেৱা সুনিশ্চিত নকৰিলে এই বানৰ পৰৱৰ্তী পৰিৱেশ স্বাস্থ্য সংকটে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা এতিয়া প্ৰকট হৈ পৰিছে। এতিয়া আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ। উপনিৰ্বাচন 2024 বিজেপিৰ দুৰ্গ বাংকিপুৰত প্ৰশান্ত কিশোৰৰ ঐতিহাসিক জয়। বিহাৰ, মধ্যপ্ৰদেশ আৰু গুজৰাটৰ 3খন বিধানসভা আসনৰ বাবে অনুষ্ঠিত উপনিৰ্বাচনৰ ফলাফল সোমবাৰে ঘোষণা কৰা হয়। এই নিৰ্বাচনত গেৰুৱা শিবিৰক তীব্ৰ প্ৰত্যাহ্বান জনাই বিহাৰৰ হাই প্ৰফাইল বাংকিপুৰ সমষ্টিত জনস্বৰাজ পাৰ্টীৰ মুৰব্বী প্ৰশান্ত কিশোৰে এক ঐতিহাসিক বিজয় সাব্যস্ত কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ পৰম্পৰাগত দুৰ্গ হিচাপে পৰিচিত বাংকিপুৰত প্ৰশান্ত কিশোৰে 63,203টা ভোট লাভ কৰি বিজেপি প্ৰাৰ্থী নীৰজ কুমাৰক 18,953টা ভোটৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। ইফালে বাকী দুটা সমষ্টিত মিশ্ৰিত ফলাফল দেখা পোৱা গ'ল। গুজৰাটৰ মঞ্জলপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী সত্যেন্দ্ৰভাই পেটেলে কংগ্ৰেছৰ ভিখাভাই ৰাবাৰীক 30,630টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি দলৰ দুৰ্গ অক্ষুণ্ণ ৰাখে। আনহাতে মধ্যপ্ৰদেশৰ দতিয়া বিধানসভা সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত কংগ্ৰেছৰ ঘনশ্যাম সিঙে চমকপ্ৰদ সফলতা অৰ্জন কৰে। প্ৰথম পৰ্যায়ত গণনাত পিছ পৰি থকা স্বত্বেও 15 ৰাউণ্ডৰ অন্তত সিঙে বিজেপিৰ প্ৰাৰ্থী আশুতোষ তিৱাৰীক 6,056টা ভোটৰ ব্যৱধানত হৰুৱাই বিজয়ৰ শেষ হাঁহি মাৰে। এইদৰে 3খন আসনৰ উপনিৰ্বাচনে এক ৰাজনৈতিক আলোড়নৰ সৃষ্টি কৰিলে দেশত। এতিয়া আমি পৰৱৰ্তী খবৰটোৰ মাজলৈ। মহিলা মল্লযুঁজাৰুৰ যৌন শোষণৰ গোচৰ।
আদালতৰ পৰা দোষমুক্ত হ'ল প্ৰাক্তন WFI মুৰব্বী ব্ৰিজ ভূষণ সিং 2023 চনৰ পৰা সমগ্ৰ দেশতে তীব্ৰ আলোড়ন সৃষ্টি কৰা মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ গোচৰটোত সোমবাৰে এক ডাঙৰ ৰায়দান দিয়ে দিল্লী ৰাউছ এভিনিউ আদালতে অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ অশ্বিনী পানৱাৰৰ আদালতে ভাৰতীয় কুস্তি ফেডাৰেশ্যন প্ৰাক্তন সভাপতি তথা বিজেপি নেতা ব্ৰিজ ভূষণ শৰণ সিং আৰু নিলম্বিত সহকাৰী সচিব বিনোদ টোমৰক এই গোচৰৰ পৰা দোষমুক্ত ঘোষণা কৰে সমগ্ৰ ঘটনাটোৰ আৰম্ভণি আৰু বিতৰ্ক 2023 চনৰ জানুৱাৰী মাহত দেশৰ পৰিচিত মল্লযুঁজাৰু বিনেশ ফোগট সাক্ষী মালিক আৰু বজৰং পুনিয়াকে ধৰি কেইবাগৰাকীও খেলুৱৈ ব্ৰিজ ভূষণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতন ভাবুকি প্ৰদান আৰু মানসিক নিৰ্যাতনৰ গোচৰৰ অভিযোগ উত্থাপন কৰি দিল্লীৰ যন্তৰ মন্ত্ৰত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰে আৰক্ষীৰ প্ৰথম অৱস্থাত এজাহাৰ ৰুজু নকৰাত মল্লযুঁজাৰুসকলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় আদালতৰ হস্তক্ষেপৰ পিছতহে 2023 চনৰ এপ্ৰিল মাহত দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰে ইয়াৰ পূৰ্বে উত্থাপিত এখন নাবালিকাৰ পক্সো গোচৰ পাটিয়ালা হাউচ কোৰ্টে পূৰ্বতে এই গোচৰটো খাৰিজ কৰিছিল প্ৰতিবাদৰ উত্তপ্ত পৰিস্থিতিৰ বাবে ক্ৰীড়া মন্ত্ৰালয়ে ব্ৰিজ ভূষণক প্ৰশাসনিক দায়িত্বৰ পৰা আঁতৰাই এখন তদৰ্থ কমিটি গঠন কৰে পৰৱৰ্তী সময়ত WFIৰ নতুন সভাপতি হিচাপে ব্ৰিজ ভূষণৰ ঘনিষ্ঠ সঞ্জয় সিং নিৰ্বাচিত হোৱাক লৈ বিতৰ্ক পুনৰ বৃদ্ধি পোৱাত মন্ত্ৰালয়ে সংস্থাটো নিলম্বন কৰে অৱশেষত 2023 চনৰ ডিচেম্বৰত ব্ৰিজ ভূষণে মল্লযুঁজৰ পৰা নিজকে সম্পূৰ্ণ অৱসৰ লোৱাৰ কথা ঘোষণা কৰে আদালতৰ এই সিদ্ধান্তৰ পিছত ব্ৰিজ ভূষণ সিঙে সন্তোষ প্ৰকাশ কৰি কৈছে যে তেওঁ ন্যায়পালিকাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিছিল ইফালে প্ৰতিবাদী মল্লযুঁজাৰুসকল আৰু তেওঁলোকৰ অধিবক্তাই আদালতৰ এই ৰায়দানক অত্যন্ত হতাশাজনক বুলি আখ্যা দিয়ে বজৰং পুনিয়ে জানিবলৈ দিয়ে যে ৰায়ৰ সবিশেষ নথিপত্ৰ লাভ কৰাৰ পিছতহে তেওঁলোকে পৰৱৰ্তী আইনী পদক্ষেপ গ্ৰহণ কৰিব এতিয়া আমি পৰৱৰ্তী খবৰটোৰ মাজলৈ উজনিৰ বানাকান্ত পৰিয়াললৈ চৰকাৰৰ সকাহ 15,000কৈ টকাৰ অন্তৰ্বৰ্তীকালীন সাহায্য মুকলি উজনি অসমৰ শেহতীয়া ভয়াৱহ বান পৰিস্থিতিত ক্ষতিগ্ৰস্ত হোৱা ৰাইজক আৰ্থিক সকাহ উপশমৰ বাবে অসম চৰকাৰে ত্বৰিত ব্যৱস্থা গ্ৰহণ কৰিছে সোমবাৰে ডিব্ৰুগড় মুখ্যমন্ত্ৰী সচিবালয়ৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উজনি অসমৰ চৰাইদেউ শিৱসাগৰ যোৰহাট আৰু গোলাঘাট জিলাৰ 62,696টা ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে 15,000কৈ টকাৰ অন্তৰ্বৰ্তীকালীন বান সাহায্যৰ প্ৰথমটো কিস্তি মুকলি কৰে এই আঁচনিৰ অধীনত শিৱসাগৰত 35,298 গৰাকী চৰাইদেউৰ 19,883 গৰাকী যোৰহাটৰ 4,922 গৰাকী আৰু গোলাঘাটৰ 2,593 টা পৰিয়ালে প্ৰত্যক্ষভাৱে লাভ কৰিব এই সাহায্য ডিব্ৰুগড়ত বাহৰ পাতি থকা মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যে পৰৱৰ্তী সময়ত দ্বিতীয় পৰ্যায়ৰ সাহায্য হিচাপে ক্ষতিগ্ৰস্ত লোকসকলৰ অতিৰিক্ত তেওঁলোকে 10,000 টকাকৈ লাভ কৰিব ইয়াৰ উপৰিও ক্ষতিসাধন হোৱা বিদ্যালয়সমূহক পুনৰ মেৰামতিৰ বাবে 2 লাখৰ পৰা 2,10,000 টকা পৰ্যন্ত সাহায্য আগবঢ়োৱাৰ লগতে বানাক্ৰান্ত লোকসকলে যাতে সহজে বীমাৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবে বীমা কোম্পানীসমূহৰ সৈতে আলোচনা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে এতিয়া এই পৰৱৰ্তী খবৰসমূহৰ মাজলৈ পাক অধিকৃত কাশ্মীৰত তীব্ৰ প্ৰতিবাদ সশস্ত্ৰ সংঘাত আৰু ৰাজনৈতিক সংকটৰ আটাইবোৰ খবৰ একেলগে পাকিস্তান অধিকৃত কাশ্মীৰত আটা বিদ্যুতৰ অনিয়ন্ত্ৰণ মূল্যবৃদ্ধি আৰু গণতান্ত্ৰিক অধিকাৰৰ খৰ্ব কৰাৰ বিৰুদ্ধে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে জম্মু কাশ্মীৰৰ জইণ্ট আৱামী একশ্যন কমিটিৰ নেতৃত্বত চলি থকা গণ আন্দোলনৰ ওপৰত পাকিস্তানী সুৰক্ষা বাহিনীৰ চৰম নিৰ্যাতনৰ ফলত প্ৰায় 50জনতকৈ অধিক লোক এতিয়ালৈকে নিহত হৈছে বিশেষকৈ PhD ছাত্ৰ উছামা জলিলৰ আৰক্ষীৰ গুলীত মৃত্যু হোৱাৰ পিছত এই বিক্ষোভ আৰু অধিক হিংসাত্মক হৈ পৰা দেখা গৈছে এই ক্ষোভৰ মূল কাৰণ হৈছে 53খন আসনযুক্ত স্থানীয় বিধানসভাত পাকিস্তানৰ বিভিন্ন অঞ্চলত থকা শৰণাৰ্থীসকলৰ বাবে সংৰক্ষিত 12খন আসন থলুৱা লোকসকলৰ মতে এই ব্যৱস্থাই তেওঁলোকৰ প্ৰকৃত প্ৰতিনিধিত্ব লাভ কৰাত বাধাৰ সৃষ্টি কৰিছে ইফালে ইছলামাবাদ চৰকাৰ আৰু POKৰ মাজত দীৰ্ঘদিন ধৰি চলা বৈষম্যমূলক নীতিয়ে এই পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে পাক প্ৰতিৰক্ষা মন্ত্ৰী খৱাজা আসিফে প্ৰতিবাদকাৰীসকলক ভাৰতীয়ৰ দৰে শত্ৰু আখ্যা দিয়াত জলাজুইত ঘিউ ঢলাৰ দৰে কাম কৰিছে আনহাতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পাকিস্তানী সুৰক্ষা বাহিনীৰ এই বৰ্বৰতাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ইছলামাবাদৰ সংহাৰী নীতিক উলঙাই দিয়ে এই পৰিস্থিতিয়ে এতিয়া অঞ্চলটোত এক অভূতপূৰ্ব ৰাজনৈতিক সংকটৰ সূচনা কৰিছে এতিয়া আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ বানত ক্ষতিগ্ৰস্ত হাঁচিপতীয়া পুথি সংৰক্ষণৰ এতিয়া জৰুৰী প্ৰচেষ্টা সহায়ৰ বাবে আগবাঢ়িছে ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ
শেহতীয়াকৈ প্ৰলয়ংকাৰী বানপানীয়ে উজনি অসমৰ সত্ৰ, নামঘৰ, বৌদ্ধবিহাৰ আৰু ব্যক্তিগত সংগ্ৰহত থকা শ শ বছৰীয়া প্ৰাচীন সাঁচিপতীয়া পাণ্ডুলিপিসমূহলৈ তীব্ৰ সংকট মাতি আনিছে। পানী আৰু ভেঁকুৰৰ কবলত পৰি ধ্বংসৰ মুখলৈ গতি কৰা এই অমূল্য সাংস্কৃতিক ঐতিহ্যসমূহ ৰক্ষা কৰিবলৈ আন্তৰ্জাতিক সংস্থা ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ সহযোগত এক জৰুৰীকালীন সংৰক্ষণ অভিযান আৰম্ভ কৰিছে। এই বিশেষ অভিযানৰ অধীনত শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত অঞ্চলৰ পৰা ক্ষতিগ্ৰস্ত পুথিসমূহ উদ্ধাৰ কৰি বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ কৰাৰ উপৰিও ভৱিষ্যত প্ৰজন্মৰ বাবে ডিজিটেল আৰ্কাইভ সৃষ্টিৰ পৰিকল্পনা কৰা হৈছে। সংস্থাটোৱে স্থানীয় স্বেচ্ছাসেৱকসকলক দুৰ্যোগৰ সময়ত পাণ্ডুলিপি ৰক্ষাৰ প্ৰশিক্ষণো প্ৰদান কৰিব। যদি কাৰোবাৰ ঘৰত বা সত্ৰ, নামঘৰত বানত ক্ষতিগ্ৰস্ত সাঁচিপতীয়া পাণ্ডুলিপি যদি আছে বা আপোনাৰ ঘৰত যদি তেনেকুৱা পাণ্ডুলিপি আছে, তেন্তে ঐতিহ্য সংৰক্ষক মৃদু মৌচম বৰাৰ সৈতে 9401383517 নম্বৰত যোগাযোগ কৰিবলৈ আপোনাক অনুৰোধ জনোৱা হ'ল। সংস্থাৰ বিশেষজ্ঞ দলটোৱে নিজেকৈ এই সেৱা আগবঢ়াব। এতিয়া আমি পৰৱৰ্তী খবৰৰ মাজলৈ। বানপীড়িত কৃষকৰ কাষত অসম জাতীয় পৰিষদ, মাহমৰাত ৰুণজ্যোতি গগৈ কঠীয়া বিতৰণ কাৰ্যসূচী। শেহতীয়া প্ৰলয়ংকাৰী বানত বিস্তৰ ক্ষতিৰ সন্মুখীন হোৱা খেতিয়কসকলক সকাহ দিয়াৰ উদ্দেশ্যেৰে অসম জাতীয় পৰিষদে এক বিশেষ জনহিতকৰ পদক্ষেপ গ্ৰহণ কৰিছে। সোমবাৰে দলটোৰ সভাপতি ৰুণজ্যোতি গগৈয়ে নিজে মাহমৰা সমষ্টিৰ মানেকান্ত খেতিপথাৰসমূহত উপস্থিত হৈ ভুক্তভোগী কৃষকসকলৰ মাজত শালি ধানৰ কঠীয়া বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উজনি অসমৰ বানমুক্ত অঞ্চলসমূহৰ পৰা সংগ্ৰহ কৰা এই কঠীয়াসমূহ মঙলবাৰৰ পৰা অন্যান্য প্লাবিত জিলাসমূহতো বিতৰণ কৰা হ'ব। ইফালে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ যিসকল কৃষকে বানৰ বাবে কঠীয়া সিঁচিব পৰা নাই বা পাৰিব পৰা নাই, তেওঁলোকৰ বাবে দলে নিজে কঠীয়া সিঁচি যোগান ধৰাৰ সমান্তৰালকৈ প্ৰয়োজন হ'লে পথাৰত শ্ৰমদান কৰিবলৈও সাজু বুলি গগৈয়ে প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ উপৰিও তেওঁ নাজিৰা সমষ্টিৰ চন্তক খণ্ডিকৈ বগদাই গাঁও আৰু নাজিৰা চহৰৰ কেইবাটাও প্লাবিত এলেকা পৰিদৰ্শন কৰি স্থানীয় বানপীড়িত ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লয়। এতিয়া আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ। LPG গ্ৰাহকৰ বাবে জৰুৰী খবৰ। 16 আগষ্টৰ ভিতৰত e-KYC কৰাটো বাধ্যতামূলক। LPG চিলিণ্ডাৰ ব্যৱহাৰকাৰীসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু তেল বিপণন কোম্পানীসমূহে এক অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। অহা 16 আগষ্টৰ ভিতৰত আধাৰ ভিত্তিক e-KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাটো বাধ্যতামূলক কৰা হৈছে। বিশেষকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ৰাজ সাহায্য লাভ কৰা হিতাধিকাৰীসকলে এই সময়সীমাৰ ভিতৰত e-KYC সম্পূৰ্ণ নকৰিলে চৰকাৰী ৰাজ সাহায্য আৰু ৰেহাই মূল্যত ঘৰুৱা LPG চিলিণ্ডাৰ লাভ কৰাৰ সুবিধাৰ পৰা তেওঁলোকে বঞ্চিত হ'ব লাগিব। অৱশ্যে পাছলৈ e-KYC সম্পূৰ্ণ কৰাৰ লগে লগে এই সুবিধা পুনৰ বাহাল ৰখা হ'ব। গ্ৰাহকসকলে সহজতে ঘৰৰ পৰাই ইণ্ডিয়ান অইল ওৱান মোবাইল এপৰ জৰিয়তে নিজৰ গেছ প্ৰদানকাৰী বিতৰকৰ কাৰ্যালয়ত গৈ অথবা গেছ ডেলিভাৰী কৰা ব্যক্তিজনৰ সহায় লৈ এই e-KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব। ইফালে বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য একেৰাহে দ্বিতীয় মাহৰ বাবে হ্ৰাস পোৱাত ব্যৱসায়ীসকলে কিছু সকাহ লাভ কৰিছে। এতিয়া আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ। দুবছৰৰ পাছত মৌনতাৰ ভংগ কৰিলে শ্বেখ হাছিনাই 5 আগষ্টত মুখামুখি হ'ব সাংবাদিকৰ। দিল্লীৰ পৰা সৰব হ'ব আওয়ামী লীগৰ নেত্ৰী। 2024 চনৰ 5 আগষ্টত শিক্ষাৰ্থী আৰু জনসাধাৰণৰ তীব্ৰ বিদ্ৰোহৰ বাবে পদত্যাগ কৰি ভাৰতত আশ্ৰয় লোৱা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই অৱশেষত নিজৰ দুবছৰীয়া মৌনতা ভংগ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা 5 আগষ্টৰ সন্ধিয়া 6 বজাত তেওঁ নতুন দিল্লীৰ ছাৰ মাৰ্কটুলি অডিটৰিয়ামৰ পৰা ভাৰ্চুৱেল সংবাদমেলৰ জৰিয়তে তেওঁৰ সংবাদ মাধ্যমৰ মুখামুখি হ'ব। এই বিশেষ অনুষ্ঠানটোত হাছিনাৰ পুত্ৰ সাজিব ৱাজেদ জয়, প্ৰাক্তন শিক্ষামন্ত্ৰী মহিবুল হাছান চৌধুৰী, ক্ৰিকেটাৰ সাকিব আল হাছানকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ সম্ভাৱনা আছে। ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে বাংলাদেশৰ সাম্প্ৰতিক গৃহযুদ্ধ সদৃশ পৰিস্থিতি, আওয়ামী লীগৰ নিৰ্বাচিত ৰাজনৈতিক ভৱিষ্যত আৰু নিজৰ স্বদেশ প্ৰত্যাৱৰ্তনৰ পৰিকল্পনা সম্পৰ্কে এই সংবাদমেলত হাছিনাই নিজৰ বক্তব্য ৰাখিব। ইতিপূৰ্বে 2024 চনৰ ডিচেম্বৰৰ ভিতৰত আওয়ামী লীগৰ শীৰ্ষ নেতৃত্বৰ সৈতে ঢাকালৈ উভতি গৈ আইনী যুঁজ দিয়াৰ ইংগিত দিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। বাংলাদেশৰ বৰ্তমানৰ ৰাজনৈতিক উত্তেজনাৰ মাজতে সংগ্ৰহ কৰা এই পদক্ষেপক হাছিনাৰ এক গুৰুত্বপূৰ্ণ প্ৰত্যাৱৰ্তন হিচাপে চাবলৈ আৰম্ভ কৰা হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ। ডিব্ৰুগড়ৰ চাহ কাৰখানাত ভয়ংকৰ দৃশ্য। খালী ভৰিৰে গচকি চাহপাত পেকেজিং কৰাৰ অভিযোগত গৰজি উঠিছে ছাত্ৰ সন্থা। চাহ অনুৰাগীসকলৰ বাবে এক অত্যন্ত উদ্বেগজনক খবৰ পোহৰলৈ আহিছে। ডিব্ৰুগড়ৰ সোণজ্যোতি TN ইণ্ডিয়া প্ৰাইভেট লিমিটেড নামৰ চাহ কাৰখানাটোত শ্ৰমিকে খালী ভৰিৰে গচকি চাহপাত পেকেজিং কৰাৰ এক চাঞ্চল্যকৰ দৃশ্য কেমেৰাত বন্দী হোৱাৰ পাছতে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
এই অনিয়ম আৰু অস্বাস্থ্যকৰ কাণ্ডৰ ভাইৰেল দৃশ্য প্ৰত্যক্ষ কৰি লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থা সৰব হৈ পৰিছে আৰু জনস্বাস্থ্যৰ প্ৰতি অহা এই গুৰুত্বৰ ভাবুকিক লৈ কাৰখানা কৰ্তৃপক্ষৰ পৰা জৰুৰী স্পষ্টীকৰণ দাবী কৰিছে। ছাত্ৰ সংগঠনটোৱে খাদ্য সুৰক্ষা বিভাগ আৰু টি বোৰ্ডৰ দায়িত্বহীন ভূমিকাক লৈ তীব্ৰ প্ৰশ্ন উত্থাপন কৰাৰ লগতে ঘটনাটোৰ এক নিৰপেক্ষ তদন্তৰ আহ্বান জনায়। এনে কাৰ্যই চাহৰ গুণগত মান আৰু স্বাস্থ্যৰ সুৰক্ষাক জলাঞ্জলি দিয়াত সমগ্ৰ অঞ্চলটোৰ চাহ কাৰখানাসমূহত নিয়মীয়া পৰিদৰ্শনৰ দাবী উত্থাপন কৰা হৈছে। ছাত্ৰ সন্থাই হুংকাৰ প্ৰদান কৰে যদিহে এনে ঘটনাৰ পুনৰাবৃত্তি ঘটে তেন্তে কৰ্তৃপক্ষই এক ব্যাপক গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব। এতিয়াই ছবি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ। নৱপ্ৰজন্মক আকৰ্ষণৰ বাবে RSSৰ বিশেষ পদক্ষেপ। মুম্বাইত জেনজিৰ সৈতে মোহন ভাগৱতৰ মত বিনিময় অনুষ্ঠান। শেহতীয়াকৈ কক্ৰোচ জনতা পাৰ্টীৰ নেতৃত্বত নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে চলা তীব্ৰ ছাত্ৰ প্ৰতিবাদ আৰু তাৰ পৰিণতিত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতে নৱপ্ৰজন্মৰ সৈতে সংযোগ স্থাপনৰ বাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই এক বিশেষ কৌশল হাতত লোৱা দেখা গৈছে। এই পদক্ষেপৰ অংশ হিচাপে অহা 6 আগষ্টত মুম্বাইৰ নেতা মুকেশ আম্বানী কালচাৰেল চেণ্টাৰত অনুষ্ঠিত হ'বলগীয়া ইণ্ডিয়াছ ইণ্টাৰনেশ্যনেল মুভমেণ্ট টু ইউনাইটেড নেশ্যনছৰ 15 সংখ্যক বাৰ্ষিক কনফাৰেন্সত RSSৰ মুৰব্বী মোহন ভাগৱতে দেশৰ 100খনতকৈ অধিক চহৰৰ পৰা অহা 15 পৰা 19 বছৰ বয়সৰ প্ৰায় 2000 গৰাকী জেন আলফা শিক্ষাৰ্থীৰ সৈতে পোনপটীয়া মত বিনিময় অনুষ্ঠান কৰিব। ছাত্ৰ আন্দোলনৰ পাছত সংঘ পৰিবাৰৰ ভিতৰত সৃষ্টি হোৱা আত্মসমালোচনাৰ পাছতে ভাগৱতে পূৰ্বে উল্লেখ কৰিছিল যে নৱপ্ৰজন্মক আদেশ দিয়াতকৈ যুক্তি, মৰম আৰু আলোচনাৰ মাধ্যমেৰে বুজোৱাটো প্ৰয়োজন। সেই ধৰণক আগুৱাই লৈ ভাৰতক দৃষ্টিভংগীৰে বিশ্বক একত্ৰিত কৰাত যুৱ সমাজৰ ভূমিকা শীৰ্ষক বিষয়ত হ'বলগীয়া এই সন্মিলনে যুৱ প্ৰজন্মৰ চিন্তাধাৰাৰ বুজা আৰু RSSৰ বৈচাৰিক ব্যৱধানত হ্ৰাস কৰাত সহায় কৰিব বুলি ধাৰণা কৰা হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰৰ মাজলৈ। যন্তৰ মন্তৰ প্ৰতিবাদ বন্ধৰ দাবী। উচ্চতম ন্যায়ালয়ৰ কেন্দ্ৰলৈ জাননী প্ৰেৰণ। নতুন দিল্লীৰ পৰম্পৰাগত প্ৰতিবাদস্থল যন্তৰ মন্তৰ ধাৰাবাহিক আন্দোলন ৰূপায়ণৰ উপযুক্ততাক লৈ উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ বিষয় বিবেচনা কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে যন্তৰ মন্তৰ সলনি প্ৰতিবাদৰ বাবে আন কোনো বিকল্প স্থান নিৰ্ধাৰণৰ দাবীৰে দাখিল কৰা এক জনহিতকৰ আবেদনৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে। জৰুৰীকালীন চিকিৎসা সেৱা, যাতায়াত আৰু স্থানীয় বাসিন্দাসকলৰ দৈনিক জীৱন যাত্ৰাত তীব্ৰ বাধাৰ সৃষ্টি কৰাৰ বাবে যন্তৰ মন্তৰ এতিয়া এনে বিশাল প্ৰতিবাদৰ বাবে উপযুক্ত স্থান হৈ থকা নাই বুলি আদালতে মত প্ৰকাশ কৰে। ইয়াৰ উপৰিও 20 জুলাইত নীট প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি অনুষ্ঠিত সংসদ চলো সংসদ কাৰ্যসূচীত হোৱা অপ্ৰীতিকৰ কৰ্মকাণ্ডৰ বাবে আয়োজকসকলৰ জবাবদিহিতা নিৰ্ধাৰণ কৰাৰ বাবে সুকীয়া আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ বিচাৰপীঠে সন্মতি জনায়। প্ৰিয় দৰ্শক, এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰা। এইখিনি সময়লৈকে আপোনালোক কোনে কোনে আমাৰ বাতৰিসমূহ চাই আছে এটা কমেণ্ট কৰি দিয়ক প্লিজ। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া তথ্য অনুসৰি 4 আগষ্ট 2024 মঙলবাৰে অসমৰ বতৰ সাধাৰণতে মেঘাচ্ছন্ন থাকিব। ৰাজ্যৰ বেছিভাগ অংশতে পাতলৰ পৰা মজলীয়া ধৰণৰ বৰষুণ বা ঢেৰেকনিৰ সৈতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ উষ্ণতা 31 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন উষ্ণতা 25 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। বতাহত আৰ্দ্ৰতা অধিক থকাৰ বাবে গৰম আৰু উকমুকনিৰ অনুভৱ হ'ব পাৰে। দিনটোৰ সূৰ্যোদয় হ'ব ৰাতিপুৱা 4:51 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:07। এতিয়া আমি ব্যৱসায় বাণিজ্যৰ খবৰসমূহৰ মাজলৈ। ভাৰতীয় টকাৰ মূল্য ধৰি ৰাখিবলৈ বজাৰত $14.9 বিলিয়ন বিক্ৰী কৰিলে RBI। টকাৰ স্থিৰতা বজাই ৰখা আৰু বৈদেশিক মুদ্ৰাৰ বজাৰত দেখা দিয়া অত্যাধিক উত্থান পতন ৰোধ কৰিবলৈ কৰাৰ উদ্দেশ্যেৰে 2024 চনৰ জানুৱাৰী মাহৰ পৰা মে মাহৰ ভিতৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে $14.9 বিলিয়ন আমেৰিকান ডলাৰ বিক্ৰী কৰে। সোমবাৰে লোকসভাত এক লিখিত উত্তৰত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে কৈছে যে ভাৰতীয় টকাৰ মূল্য বজাৰ নিৰ্ধাৰিত আৰু RBI নিয়মীয়াকৈ বৈদেশিক মুদ্ৰাৰ বজাৰ নিৰীক্ষণ কৰি প্ৰয়োজন অনুসৰি হস্তক্ষেপ কৰে। একেটা উত্তৰতে মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে 2024 চনৰ 30 জুনলৈকে 25 লাখ বা তাতোধিক টকাৰ ঋণ পৰিশোধ নকৰা 15,930 গৰাকী উইলফুল ডিফল্টাৰ্ছ ওচৰত মুঠ 28,515 কোটি টকা বাকী আছে। ইয়াৰ পূৰ্বে 7,190 জনৰ বিৰুদ্ধে ইতিমধ্যে অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। গ্লাছগোত কমনৱেলথ গেমছ 2024 ভাৰতীয় ক্ৰীড়াবিদসকলৰ চমকপ্ৰদ সাফল্য। গ্লাছগোত অনুষ্ঠিত সম্প্ৰতি সমাপ্ত কমনৱেলথ গেমছত ভাৰতীয় দলটোৱে উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰি এক বৃহৎ সফলতা অৰ্জন কৰিছে। স্কটলেণ্ডৰ ঠাণ্ডা জলবায়ু স্বত্বেও ভাৰতীয় ক্ৰীড়াবিদসকলে অভূতপূৰ্ব প্ৰত্যাহ্বানৰ মুখামুখি হৈ 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জৰ পদকেৰে সৰ্বমুঠ 39টা পদক জয় কৰিবলৈ সক্ষম হয়।
প্ৰতিযোগিতাখনৰ মূল আকৰ্ষণ আৰু সাফল্যসমূহ জানি লওঁ আহক। মুষ্টি যুঁজত ঐতিহাসিক সফলতা। ভাৰতীয় বক্সাৰসকলে এইবাৰ ক্ৰীড়া ইতিহাসৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়ায়। সুন্দৰ প্ৰতিযোগিতাৰ অন্তত বক্সিং শিতানৰ পৰাই 7টা সোণ আৰু 3টা ৰূপসহ সৰ্বমুঠ 10টা পদক লাভ কৰে। এথলেটিক্স আৰু গুলবীৰ সিঙৰ জিলিকনি। এথলেটিক্সত গুলবীৰ সিঙে 10,000 মিটাৰত ৰূপ আৰু 5,000 মিটাৰতো দৌৰত ব্ৰঞ্জৰ পদক জিকি তেওঁ ঐতিহাসিক দ্বৈত সাফল্য অৰ্জন কৰে। এথলেটিক্স দলে 5টা ৰূপ আৰু 5টা ব্ৰঞ্জসহ 10টা পদক বুকলে। ভাৰতোলন আৰু মীৰাবাই চানু। ভাৰতোলনত মীৰাবাই চানুৱে ধাৰাবাহিকভাৱে তৃতীয়টো কমনৱেলথ সোণৰ পদক জিকি নিজৰ শ্ৰেষ্ঠত্ব পুনৰ প্ৰমাণ কৰে। অৱশ্যে দলে আশা কৰা অনুসৰি 10টাৰ পৰিৱৰ্তে 8টা অৰ্থাৎ 1টা সোণ, 6টা ৰূপ আৰু 1টা ব্ৰঞ্জ পদকতে সন্তুষ্ট থাকিব লগা হয়। জুডো আৰু পেৰা স্পৰ্টছ। জুডোত অস্মিতা দে আৰু হৰ্ষ সিঙে স্বৰ্ণ পদক জিকি ইতিহাস ৰচনা কৰাৰ বিপৰীতে পেৰা স্পৰ্টছৰ খেলুৱৈসকলে অভিলেখ সংখ্যক 7টা পদক দেশলৈ কঢ়িয়াই আনিবলৈ সক্ষম হয়। এতিয়া আমি বিজ্ঞান প্ৰযুক্তিৰ খবৰসমূহৰ মাজতে শনি গ্ৰহত বছৰি উৎপাদন হয় 1000 টন হীৰা। কি কয় মহাকাশ বিজ্ঞানীসকলে? সৌৰজগতৰ ৰহস্যময় গ্ৰহ শনি আৰু ইয়াৰ বায়ুমণ্ডলক লৈ বিজ্ঞানীসকলে নতুন গৱেষণাই সমগ্ৰ বিশ্বতে এতিয়া চৰ্চা লাভ কৰিছে। আমেৰিকাৰ যি নাছা আৰু উইসকনচিন মেডিচন বিশ্ববিদ্যালয়ৰ বিজ্ঞানী কেভিন বাইনে চলোৱা গৱেষণা অনুসৰি শনি গ্ৰহৰ ভয়ংকৰ বায়ুমণ্ডলীয় চাপ আৰু ৰাসায়নিক পৰিৱৰ্তনৰ ফলত তাত প্ৰতি বছৰে প্ৰায় 1000 টন পৰ্যন্ত হীৰাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। কেনেকৈ সৃষ্টি হয় এই হীৰা? গৱেষকসকলৰ মতে শনিৰ বায়ুমণ্ডলত থকা মিথেন গেছ প্ৰবল বজ্ৰপাতৰ ফলত ভাঙি কাৰ্বনলৈ ৰূপান্তৰিত হয়। এই কাৰ্বন কণাবোৰ বায়ুমণ্ডলৰ মাজেৰে সৰি তললৈ নামি আহোঁতে অতিমাত্ৰা চাপ আৰু উত্তাপৰ বাবে প্ৰথমে গ্ৰেফাইট আৰু অৱশেষত কঠিন হীৰালৈ পৰিণত হয়। প্ৰায় 30,000 কিলোমিটাৰ গভীৰলৈ সৰি পৰা এই হীৰাৰ টুকুৰাবোৰ গ্ৰহটোৰ প্ৰচণ্ড তাপৰ বাবে শেষত গলি তৰলত পৰিণত হোৱাৰ সম্ভাৱনা থাকে। বহু বিজ্ঞানীয়ে আনকি তাত তৰল হীৰাৰ সাগৰ থকাৰ কথাও ধাৰণা কৰিছে। এতিয়া আমি বিনোদন জগতলৈ। বিতৰ্কৰ আৱৰ্তত নিতেশ তিৱাৰীৰ ৰামায়ণ। ছবিগৃহৰ সন্মুখত ধৰ্ণা, সতৰ্কবাণী হিন্দু সংগঠনৰ। পৰিচালক নিতেশ তিৱাৰীৰ মেগা বাজেটৰ ছবি ৰামায়ণ মুক্তি পোৱাৰ পূৰ্বে শ্ৰী ৰামলীলা মহাসংঘই নিৰ্মাতাসকলক এক বিশেষ প্ৰদৰ্শনীৰ জৰিয়তে ছবিখনৰ প্ৰতিনিধি দলক দেখুওৱাৰ দাবী জনায়। প্ৰকাশিত খবৰ অনুসৰি পূৰ্বে আদিপুৰুষ ছবিত দেখুওৱা বিতৰ্কিত দৃশ্য আৰু সংলাপৰ দৰে এই ছবিটো সনাতন ধৰ্মী লোকৰ ধৰ্মীয় আৱেগত আঘাত হানিব পৰা অংশ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। মহাসংঘৰ সভাপতি অৰ্জুন কুমাৰে নিৰ্মাতালৈ পত্ৰ প্ৰেৰণ কৰি স্পষ্ট কৰি দিছে যে কোনো আপত্তিজনক অংশ থাকিলে মুক্তিৰ পূৰ্বে সেয়া আঁতৰাব লাগিব। এই দাবী নামানিলে হিন্দু সংগঠনসমূহৰ সৈতে মিলি দেশৰ বিভিন্ন প্ৰান্তৰ ছবিগৃহৰ সন্মুখত হাজাৰ হাজাৰ কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব। ৰণবীৰ কাপুৰ, সাই পল্লৱী আৰু জহৰ অভিনয়ৰে 2026 চনৰ দীপাৱলীত ছবিখন মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে। দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণৰ নিউজৰ আপডেটসমূহ লাভ কৰি থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।